Hello guys, welcome to my channel. সকলোৱে ভালে আছে নে? আশা কৰো সকলোৱে ভালে আছে আৰু মই খবৰটো এটা কাৰণতে লওঁ কাৰণ মই 4-5 নম্বৰ ভিডিও দিওঁ। যি কি নহওক মই যোৱা 4-5 দিনৰ আগত এটা ভিডিও দিছিলো খেনচোৱা আঞ্চলিক ৰাসত ছোৱালীৰ ৰাস নাচা ভিডিও আৰু আজি মই লৈ আহিছো আপোনালোকৰ মাজলৈ খেনচোৱা আঞ্চলিক ৰাসত লৰাৰ ৰাস নাচা ভিডিও আৰু ভিডিওটো সকলোৱে চাব অকনো স্কিপ নকৰাকৈ বলকচোন ভিডিওটো ৰাসতনো তাত লৰাবোৰে কেনেকৈ নাচিছিল আৰু কেনেকৈ ফূৰ্তি কৰিছিল সকলোখিনি ভিডিওটো যোগে দেখাম বলক একদম ৰাসত লগ পাইছো। এয়া দেখিছে আমি গ্ৰুপ মিটিং পাতি আছিলো লৰা ৰাখৰ দিনাখন আৰু সকলোৱে একেলগে যাম ফূৰ্তি কৰিম সেইকাৰণে সকলোৱে সন্ধিয়া টাইমত সকলোৱে গ্ৰুপ মিটিং পাতি আছিলো। কিমান যে ফূৰ্তি কৰিছে চবেই ভাল লাগিছে সেই দিনটোলে মনত পৰিলে খুবেই ভাল লাগে। সব চাবলৈ আহিছো আৰু সকলোকে দেখাম চাব মানুহ দেখাম গোপী দেখাম চবকে দেখাম আৰু লৰা ৰাসতো কেনেকুৱা গোপী হয় চবে জানে মোৰ মাতটো নাহিবও পাৰে কিন্তু মই চিঞৰি চিঞৰি কথাটো কৈছো চাব সকলোৱে গোটেই আমাৰ মানে এই এলেকাটো নহয় খেনচোৱা চৌপাশটোৱে য'ত ৰাস হৈছে দেখাই দিম সকলোৱে চাব মানে কি খেনচোৱা আঞ্চলিক ৰাস হৈছে চাব দেই সকলোৱে চাওক ভিডিঅ'টো আগলৈ মই কি দেখাই থাকো বলক আগুৱাই যাওঁ।
মণ্ডপৰ চাৰিওকা আপোনালোকে শাৰী পাতি ৰাখক আপোনালোকে শাৰী পাতি নিয়াৰিকৈ ৰাখক আমি সিমানখিনি আসন ব্যৱস্থা কৰিব নোৱাৰিলোঁ আপোনালোকে হয়তো বহুত দিন থিয় হৈ আমাৰ শৰীৰ নজৰ দিবলৈ অনুৰোধ জনাইছোঁ যাতে গোপীসকল যাতে প্ৰচাৰ ক্ষেত্ৰত কোনো বিশৃংখলৰ সৃষ্টি নহয় তাৰ বাবে আপোনালোকে অকণমান চকু দিয়ক